গাইস ডিমা ব্রেড কেনা স্পেশাল একদম ও বন্ধু কি আনছি ও বন্ধু মাংস মিলেনি ও হো দে হেল্ল' গাইছ গুড মৰ্ণিং বৰ্তমান বাজিল 5:30 আমি যাই আছোঁ আজি চানডুবি মানে এনা নহয় আমি কলেজৰ পৰা যাই আছোঁ তো আমাৰ ফিল্ড ট্ৰিপত বনাব লাগে সেইকাৰণে আমি যাই আছোঁ তো এতিয়া বৰ্তমান আমেৰিকা চকত আছোঁ মানে আমাৰ আমেৰিকাৰ চকখনত তো ইও আহি পাইছাক মোৰ লগত তই তো আমি টিহুলৈকে যাই থাকোঁ টিহু কলেজ ৰোড পালোঁ তো এইফালে যাওঁ আমি টিহু কলেজ বলক চাং ৰ'বক আছে না মানুহ জানো কোনোবা যাই আছে আস্তে আস্তে যাই আছে গাইছ বলক তো গাইছ টিহু কলেজ পালোঁ এতিয়া বৰ্তমান বাছখন আহিব নাই তো বাহনখন আহিছে বাছ নহয় এখন বাহন আমাৰ ৰথ খুন্দক তো গাইছ আমাৰ ফাইনেলি অলকানন্দা বাহনখন আহি গ'ল গাইছ এখানে আমাৰ মৰমৰ টিহু কলেজ চাওক এইখন স্থাপিত হৈছিল 4 জুলাই 1963 চনত চাওক বলক চৌহদ দেখাইছোঁ আপোনালোকক বলক এয়া হৈছে ফিল্ড বাস্কেটবল খেলা ফিল্ড এখন তো সৌৱা কেণ্টিনো আছে কলেজত তাৰপিছত সেয়া আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট এই হালধীয়া বিল্ডিংটো বলক যাব লাগে গাইছ দেৰি হৈছে বলক তো গাইছ আমি ফাইনেলি যাবলৈ ওলালোঁ ইয়াত টিহু কলেজৰ পৰা ওলালোঁ তো বলক আমি যাই থাকোঁ তাবাহি গাইছ তাবাহি তো গাইজ বহুত জেগা আহি অলপ সময় ৰখিলোঁ তো আমাৰ মানে ৰঙিয়া পালোঁ আমি তো অলপ সময় জিৰলোঁ আহি তো আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তো গাইজ পুনৰ আমি যাত্ৰা আৰম্ভ কৰোঁ বলক গাইজ বহুত খানা আহিছে এইবিলাক Finally, all I got breeze. Sang dokar guys, keringan gal. Sabagan sauk guys. Let's soge guys, ki jaga heujia sok.
ফাইনেলি চান্দুবি ও গাইস প্লেস চাওক প্লেস কি জাগা না বিৰাট না ও নাও চাওক উঠি না কি ৰেতে নাও অলপ দেৰিকে চাম ভয় লাগে মোৰ অলপ দেৰিকে নাও উঠি বনাই উঠিছো অলপ একবাৰ তাকেতো সেই চাগে কেম তাতে মানুহ থাকে চাগে কেম্পে এই গাইছ বগৰী গাছ নেকি এলা হৈ অলপ অলপ অ ভাই ফিলিংছ ক'ব পৰা নাই গাইছ কিমান ফিলিংছ ও মাই গড আৰু মাইমা ঘৰ বোলে কিবা কি কয় এতে নাৱত উঠা ইচ্ছা আছে যাব লাগিব একবাৰ যাব লাগিব তো গাইজ এৰে স্থান হৈছে ৰজাপাৰা তো এইখন স্থাপিত হৈছিল 2016 চনত ধৰক ইয়াত টিকট লৈ কিনে তাতে নাৱত উঠিব পাৰি তো গাইজ বস্তু লৈ যায় ষ্টক দিয়াত বলক জেগাখিনি আমাৰ এইখিনি আমাৰ জেগা গাইজ এতে হ'ব দক গাইজ এই জেগাটো বহুত পৰিষ্কাৰ কৰি ৰাখছি না আপোনালোকে তো এই পেকেট চেকেট ইয়াতে ফেলবা দিছে এতে পুৰা একদম চাফা কৰি ৰাখছি চক ও মাই গড জাগা বেলেগ দক গাইজ কেনে মজা ও ৰাইজ কি কৰছি কি কৰছি অলপ ফটো উঠছো ৰ'ব বহুত দিনৰ পৰা আহিলো না জাগাত এই অটো কি আছে আহিছো আৰু ফটো উঠিব চশমা লৈ আহিছো এনেকুৱা ফটো উঠিব লাগিব এতিয়া দে ইয়াৰ গাইজ খন্তে সময় পিছত ইয়াতে ডিমা হোৱা হ'ব হৈছে অলৰেডি দালি দি আছে দালি খাবা বাকী কিবাকে ব্যৱস্থা চলি আছে হ'ব দক কিবা খাম দক হ'ব দক গাইজ ডিমা ব্ৰেড কেনা স্পেচিয়েল একদম মজা টেষ্টি খাই আছো এইটো আপেলো দিছি কিন্তু কল নাপলো আৰু কিবা নাই আৰু নাই অণ্ডা এটা দিছি কিন্তু কিয় ক'ব নাই একো নাই পুৰা এনজয় না পুৰা দক অলপ ফুৰি আহিম দক ক'বাৰ পৰাই ফুৰি কি খাই যদি ল'ব পাৰে খোৱাই নাই নেমু নাকি তেনেকৈ ৰখক গাইজ পানী লাগে গলত থপা দিছে খাই চাহ হোৱাই নাই গাইজ ৰ'ব পানীটো খাই লওঁ পানী বটল বা আছোঁ না নাই কিনোৱে অলয়ে আছে না কিবা আছে আছে গাইজ আছে দক খাওঁ দক চাহ হৈ গৈছে স্পেচিয়েল একবাৰ এনকে ৱাই পুচছি ৱাই কম হৈছে দে यार অ' গাইজ আমাৰ লগত আৰু এক পাৰ্টি হে এই চক দে यार আজি কি হয় ঠিক নাই আজি অলপ মিলাই যায় কুতলো দক গাইছ গাইজ আঞ্জা গুলো দক এই চক লৈ আহিলোঁ দক আৰু ওচৰতে আনিছে গাইজ আমি হাতে আকোৱে নাছিল চকচো মানুহ চক অ' মাই গড মানুহ আৰু খানিছে হাই টিকট কাটলো দক যাব লাগিব আৰু পিন্ধবা লাগিব কিবা দে আৰু পিন্ধো দে এই পিন্ধি লওঁ দক পিন্ধি লওঁ দক আৰু কিবা দিছে তোৰ চেপগাৰ্ড কিবা দে আৰু কি বস্তু পিন্ধছো জীৱনত গেলো দাদা ইফালে
ক'ত আছো হে গাইছ আকৌ দেখা নাই হাঁহিছাচোন দা হাঁহিয়ে ওই গাইছ ফাইনেলি উঠি আহিলোঁ দিয়ক তো দাদাই আমাক ভাল কৰি চানডুবি বিলখন ঘূৰাই আনিলে তো দাদা থেংক ইউ বলক গাইছ অলপ সেউজীয়া বননিলৈ অ' মাই গড প্লিজ বন্ধু কেনে খবৰ হাই গাইজ বম না জাগা কয় কিবা কৰছি বা ফটো পোজ হ'ব নেকি হ'ব নেকি হ'ব হৈছে বহুত দিছে হ'ব দিয়ক অ' মাই গড বাপৰে বাপ নৰো দিয়ক আপোনাক থাকক আপুনি থাকক গাইছ মন কৰক এতিয়া চৰাই চিৰিকটিৰ বাহিৰে এটা মাত নাপায় চাওক একবাৰ ওয়াইস আমার এতিয়া হাতী আহি ৰাখছি না হাতী আমি যাই ক'ত কৈছোঁ পিছে আগত ভিউ ধুনীয়া ভিউ আছে দেখোন তাকে ওৱাই এনেকৈ যাই থাকিলে যাই থাকিবৰ মন যাব জাগা ৰাখছে না যাই গাইজ জাগা ওৱাই জাগা আপোনালোকে আহক চাওক আহিব একবাৰ চানডুবি যোনে যোনে অহা নাই আহিব একবাৰ অ' মাই গড কিবা যাব ইচ্ছা নাই দেখোন খুৰা ভাত হৈ গ'ল বঢ়িয়া আৰু কিবা আছে না তক আৰু খাব লাগে আৰু ভাত খায়ে যাব লাগে দক দেৰি হ'ল তো আমাৰ ভাত চাত দিলা ইতাৰ তো খাওঁ ইতা ৰেডি ফৰ ইট য়েছ ৰেডি তো খাই লওঁ বা ভাত বিলা মানুহ আজি বা বা আহিছে বিলেনি আহিছে বম বঢ়িয়া আপুনি আনিছে ওকে অ' বন্ধু কি আনিছে হে বন্ধু মাংস বিলেনি দে আর গাইস খোলা হৈ গেল দক লৈ গেল একদম পেট পুৰা টানি ধৰছি পুৰা খাইছো আমি খালিও আর কিন চলি কতনো টাইনে ধরব খাই দিছো পুৰা একদম দে আর নাকি তো লাহেকে যাবা লাগে না কি যাবা লাগে লাহেকে দেৰিতো হ'লে তো বলকচোন একেলগে আমি এটা যাই থাকো বলক বাই বাই চানডুবি বাই বাই ও গাইস यार বিয়া লাগছে চাগে गाइस रातिर हो रहा है 31 तबाही गाइस तबाही In 200 meters, your Guys, finally destination will be on the right. तबाही गाइस तबाही तो गाइस फाइनली টিউ হৈ পেলো মাত একদমে নাই তো যাই ভাল লাগিল তো যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব কৰি দিব যদি কোনোবা নতুনকৈ চাই আছে
তো আজিৰ কাৰণে ইমানে তো আকৌ এটা ভিডিঅ'ৰ লগতে লগ পাম জয় অসম